সকলোকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। দৰং জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰৰ আজি হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। এয়া হৈছে মণিকূটৰ বাহিৰৰ দৃশ্য। বহুতো ভক্তৰ সমাগম ঘটিছে আজি এই শিয়ালা বৈষ্ণৱ সত্ৰত। বাহিৰতে সেইবাবে চাকি বন্তিৰ জ্বলাই দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এয়া হৈছে মণিকূটৰ ভিতৰত সেৱা ল'ব যোৱাৰ দৃশ্য। বহুতখিনি মানুহ হৈছে। লগতে আমি যিহেতু কমিটিৰ মানুহ, ময়ো দায়িত্ব পালোঁ। মণিকূটৰ গেটতেই মোৰ দায়িত্ব আছিলে, মই দায়িত্ব পালন কৰিলোঁ। অসংখ্য ভক্তৰ সমাগম ঘটিছে আজি এই শিয়ালা বৈষ্ণৱ সত্ৰত জন্মাষ্টমী উপলক্ষে। আচলতে আজিৰ এই দিনটো সদায় বিশেষ আৰু বিশেষ হৈয়ে থাকি যাব। তাৰ মাজতেই যিমানখিনিৰ পৰা আপোনালোকক ভিডিঅ' সহকাৰে দেখাব খুজিছোঁ, যিহেতু নিজেও ব্যস্ত আছোঁ, যিহেতু কমিটিৰ মানুহ হয় বহুত। এয়া হৈছে ভোগঘৰৰ দৃশ্য। এয়া ভোগ খাব যোৱা ভক্তসকল। সকলোৱে বিচাৰে